টোপনি যেহেতু অহা নাই, আচ্ছা ঠিক আছে ৰত্না, তুমি থাকা, মই অলপ বাহিৰৰ পৰা ঘূৰা ফুৰা কৰি আহোঁ। ৰাণী, ৰাণী, তুমি টোপনি গলা নেকি? মই ইমান মাতি আছো, তথাপিও ৰাণীৰ কোনো হাৰি শব্দ নাই। টোপনি গৈছে নেকি? Nope. কি কথা ৰাজ, তুমি ইয়াতে থিয় হৈ আছা? টোপনি যোৱা নাই আৰু মোক মাতি আছা কিয়? আচলতে ৰাণী, মই কথা এটা ক'বলৈ আহিছিলোঁ। সেই বুলি কথা তুমি ইমান ৰাতি ক'ব লাগিব? পুৱাই ক'বা, এতিয়া টোপনি মাৰাগৈ, যোৱা। ৰাণী, তুমি মোৰ লগত এনেকুৱা কিয় কৰি আছা কোৱাচোন? মোক তুমি যিমান বেয়া বুলি ভাবি আছা, আচলতে মই সিমান বেয়া নহয়। মই মাজে সময়ে তোমাৰ লগত অলপমান ধেমালিহে কৰোঁ। সেইটো যদি আকৌ তুমি মাইণ্ডত লৈ লোৱা, তেনেহ'লে বিষয়টো কেনেকুৱা যেন হৈ নাযাব? তুমি ইমান ৰাতি মোক এইবোৰ শুনাবলৈ আহিছা? কি ক'ব খুজিছা, সোনকালে কোৱা। মই তোমাক কথা এটা ক'বলৈ আহিছোঁ। আচলতে কথা নহয়, বস্তু এটাহে দিবলৈ আহিছোঁ। বস্তু দিবলৈ আহিছা? কি বস্তু? কিমান সময়ৰ পৰা ইয়াত ৰৈ আছোঁ, কিন্তু ৰত্না অহাৰ কোনো খা খবৰে নাই। আৰু ইফালে মহৰ কামোৰৰ ফলত যি ওলাই যোৱা যেন লাগিছে। বাপৰে বাপ, ইমান মহ! নহয়, এনেকৈ থিয় হৈ থাকিব পৰা নাযায়, কইল জ্বলাব লাগিব। তেতিয়া আৰু মহে কামুৰিব নোৱাৰে। চাওঁ, মোৰ দেহা হৃদয়ৰ হৃদয় ৰত্নাক অলপ ইংগিতত মাতি চাওঁ। অহ মাই গড, এইটোচোন মন্টুৰ গ'ল। তাৰ মানে মন্টু আহি ৰৈ আছে। মোৰ স্বামীয়েচোন বাহিৰলৈ খোজ কাঢ়িবলৈ গ'ল। এতিয়া যদি দুয়োজনৰে দেখা দেখি হয়, তেন্তে কি হ'ব? মোৰ ৰত্না শুনিবলৈ পালেনে নাই, একো ছিগনেলেচোন নিদিলে। চাওঁ, আকৌ এবাৰ ইংগিতেৰে মাতি চাওঁচোন। কি কথা, ইমান ৰাতি কাউৰীয়ে মাতিছে কিয়? ৰাণী, তুমি এবাৰ কি কৈছা? ইমান ৰাতি কাউৰীয়ে কিয় মাতিব? আৰু কাউৰী এনেকৈ মাতে নেকি? মোৰ অনুমান হৈছে, কোনোবা দুষ্ট ল'ৰাই ৰাস্তাৰে খোজকাঢ়ি গৈ আছে আৰু এনেকুৱা বদমাচি কৰি আছে। ৰাজ, এইটো কোনো দুষ্ট ল'ৰা নহয়। মোৰ ভাৱ হৈছে এইটো চোৰ। সোনকালে যোৱা, চোৰ আহিছে, চোৰ আহিছে। সঁচাইতো, চোৰ বুলিয়ে ভাব হৈছে। তুমি ইয়াতে থাকা ৰাণী, আৰু মই গৈ চাওঁচোন চোৰক ধৰিব পাৰোঁ নেকি। কি কথা, মোৰ মিষ্টাৰে চোৰ চোৰ বুলি চিঞৰি আছে। চোৰ আহিছে নেকি? নহয়, এই সময়ততো চোৰ অহা কথা নহয়। তাৰ মানে মন্টু যে তাত থিয় হৈ আছে, মন্টুকে চোৰ ভাবিলে নেকি? মোৰ মিষ্টাৰেতো নাজানে সেই মন্টুৱে যে মোৰ এক্স বয়ফ্ৰেণ্ড। এতিয়া মই কি কৰোঁ? কেনেকৈ মন্টুক মই বাচাম? এক হিচাপে ঠিকেই আছে, মই মন্টুক ইমানকৈ কৈছোঁ তুমি ঘৰত নাহিবা, তথাপিও আহিছে। এতিয়া মোৰ বিয়া হৈ গৈছে, আগৰ সম্পৰ্ক ৰখাটো সম্ভৱ নেকি? এই কথাটো মন্টুৱে মানিবই নোখোজে। মই এতিয়া কি কৰোঁ? সেইফালেই যাম নে ঘৰত বহি থাকিম? দাদা, কথা নাই বতৰা নাই, আপুনি মোক এনেকৈ কিয় মাৰি আছে? মইতো একো বুজি পোৱা নাই, মোক এৰি দিয়ক। নামাৰি তোক মৰম কৰিম, তোৰ সাহস দেখি মই তবত মানি গৈছোঁ। তই মোৰ শহুৰ ঘৰত চুৰি কৰিবলৈ আহিছা? দাদা, মই চোৰ নহয়, আৰু মই চুৰি কৰিবলৈও অহা নাই। মোক আপুনি এৰি দিয়ক। সকলোবোৰ চোৰেইতো তোৰ নিচিনা একে ডাইলগ মাৰে। মই চুৰি কৰা নাই, মোক এৰি দিয়ক। তই মোৰ শহুৰ ঘৰত চুৰি কৰিবলৈ আহিছা? আজি তোক মই এনেকুৱা শিক্ষা দিম, তই গোটেই জীৱন পাহৰিব নোৱাৰিবি। এইফালে অলপ শুনকচোন, আপুনি সেই মানুহজনক তেনেকৈ মাৰি আছে কিয়? তুমি কিয় বাহিৰত আহিছা ৰত্না? যোৱা, ঘৰত যোৱা। আগতে চোৰক চাইজ কৰি ল, তাৰ পাছত তোমাৰ লগত কথা পাতিম। আপুনি চোৰৰ ওচৰত ভালকৈ শুনিছিল নে? তেওঁ সঁচাকৈ চোৰ নে বেলেগ কোনোবা? তোমাৰ যি আৰু কথা, চোৰক হাতে লোটে ধৰিছোঁ। আৰু চোৰক কেতিয়াবা সুধিলে স্বীকাৰ কৰিব নেকি সি যে চুৰি কৰিছে? চোৰেই হওক বা অইন কোনোবাই হওক, মানুহক তেনেকৈ মাৰিব নালাগে। ৰত্না, মই তোমাক ইয়াত চোৰৰ প্ৰতি মৰম দেখুৱাবলৈ মাতি অনা নাই। যোৱা, ঘৰত যোৱা। মনটোক মাৰি মোৰ স্বামীয়ে যে কি কৰিছে, মই ইয়াত কি ক'ম? ক'বলৈ মোৰ একোৱেই নাই। মইচোন ৰাণীক হাৰি দিবলৈ গৈছিলোঁ। এই চোৰৰ বাবে মোৰ একো নহ'ল। কি কথা ৰত্না, তুমিচোন এতিয়াও টোপনিত যোৱা নাই? কি হৈছে তোমাৰ? একো হোৱা নাই। আচলতে চোৰৰ বাবে মনটো কেনেকুৱা যেন লাগি আছে। আপুনি যেনেকৈ কাণতলীয়া চৰ মাৰিলে, চোৰেতো তামাম দুখ পাইছে। চোৰক তেনেকৈ মাৰাটো আপোনাৰ উচিত হোৱা নাই। বাপৰে, তোমাৰচোন মানুহৰ প্ৰতি যেনেকুৱা ভাল পোৱা, চোৰৰ প্ৰতিও তেনেকুৱা ভাল পোৱা। কিয়, চোৰবোৰ জানো মানুহ নহয়? আৰু সি কি চুৰি কৰিছে, আপুনি যে তেনেকৈ মাৰিলে? চুৰি কৰোঁতে আপুনি তাক দেখা পাইছিল নেকি? কি হা? চোৰৰ বাবেচোন তোমাৰ মৰম উতলি পৰি আছে। কেৱল চোৰ কিয়, তাত বেলেগ মানুহ হ'লেও মোৰ মৰম উতলি পৰিল হয়। তোমাৰ মূৰৰ তার আচলতে ছিঙি গৈছে। কি বকি আছা, তাৰ প্ৰতি তোমাৰ কোনো লক্ষ্য নাই।
তাত যদি চোৰ নহয় বেলেগ কোনোবা হ'লে হয় তেন্তে মই মাৰিলো হয় নেকি? চোৰ কাৰণেইতো মাৰিছোঁ। শুনা ৰত্না, তুমি যিমানে কথা ঘূৰাই পকাই নোকোৱা কিয় মই কিন্তু সকলো জানিছোঁ। সকলো জানিছা মানে কি জানিছা? মনটোৱে তেনেহ'লে সকলোবোৰ কৈ দিলে নেকি? আপুনি মিছামিছি তেনেকৈ কি কৈ আছে? কি জানিছে মোক যে তেনেকৈ কৈছে? মই যে কি জানিছোঁ সেইটো তুমি ভালকৈয়ে বুজি পাইছা, কিন্তু প্ৰকাশ কৰিব পৰা নাই। মোৰ স্বামীক মই যিমান বুৰ্বক বুলি ভাবিছিলোঁ সিমান বুৰ্বক নহয়। ই মোতকৈ এক ঘাট ওপৰত। কিহৰ টেনশ্যনত তোমাৰ ৰাতি টোপনি নাহে সেইটো মই বুজি নোপোৱা বুলি ভাবিছা? এইটো কি হ'ল? ৰাজৰ মাৰৰ ভয়ত মনটোৱে জানো আমাৰ সম্পৰ্কৰ কথা সকলোবোৰ কৈ দিলে নেকি? সম্ভৱতঃ সকলোবোৰেই কৈ দিছে। নহ'লেতো মোৰ মিষ্টাৰে মোক এনেকৈ নকয়। এতিয়া মই কি কৰিম আৰু মোৰ মিষ্টাৰক বা মই কি ক'ম? সন্মানীয় দৰ্শক মণ্ডলী, ভিডিঅ'টো ভাল লাগিলে অৱশ্যই শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি উৎসাহিত কৰিব। পৰৱৰ্তী খণ্ডটোলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ। বাই বাই।